দৰ্শকবৃন্দ উপস্থিত থাকে আমাক অধিক উৎসাহিত কৰিলে আৰু আহি আমি আমাৰ কাৰ্যসূচীৰ শেষ বিন্দুত উপনীত হৈছো। খন্তেক পিছতে আমি আজিৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। সেয়েহে সভাশয় সভাকণ্ঠীক আমি অকণমান আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। আমি দুয়োটি দলৰে খেলুৱৈবৃন্দসকলক বিনম্ৰভাৱে আহ্বান জনাইছো, আপোনালোকে দায়িত্বৰ সন্মুখত আহিব লাগিব। ইতিমধ্যে বহুত উত্তেজিতপূৰ্ণ খেল আপোনালোকে উপভোগ কৰিলে। বহুত সুন্দৰ খেল দুয়োটি দলে প্ৰদৰ্শন কৰিছিলে, যদিও খেলৰ অন্তত আবলাখা দলে প্ৰথম স্থান অধিকাৰ কৰিলে আৰু দৌলাহাল ভলীবল টিমে দ্বিতীয় স্থান অধিকাৰ কৰিলে। তো আমি দুয়োটি দলকে নিৰ্ধাৰিত কৰি ৰখা প্ৰাইজ মানি লগতে ট্ৰফি প্ৰদান কৰিম। সেয়েহে আমাৰ গাঁৱৰ সন্মানীয় মুৰব্বীসকলক শুভাকাংক্ষীসকলক অলপ আগুৱাই অহাৰ বাবে আহ্বান জনাইছো। তো আমি প্ৰথমে প্ৰাইজ মানি হিচাপে যিখিনি ধন আগতীয়াকৈ ঘোষণা কৰা হৈছিলে, দ্বিতীয় পুৰস্কাৰ 7,001 টকাৰ লগতে ট্ৰফি, আমি প্ৰথমতে দ্বিতীয় স্থান অধিকাৰ কৰা দলৰ দলপতিগৰাকীৰ সৈতে খেলুৱৈসকলক আজিৰ খেলৰ যিটো প্ৰাইজ মানি ট্ৰফি দিয়াৰ বাবে আহ্বান জনাইছো। প্ৰথমতে ট্ৰফিটো দিবলৈ আহ্বান জনাইছো জিন্তু কলিতাক। ইয়াৰ পিছত আমি আগুৱাই আহিবলৈ আহ্বান জনাইছো হাবলাখা দলৰ দলপতি দুজনক। এই সময়তে তেখেতৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আমি প্ৰথমতে প্ৰথম স্থান অধিকাৰ কৰাৰ বাবে হাবলাখা ভলীবল দলক আমাৰ যুৱ মঞ্চ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। লগতে আমাৰ স্কৰাৰ দুগৰাকীয়ে যিমান উৎসাহ উদ্দীপনা দিলে, এই ক্ষেত্ৰতে তেখেতসকলৰ হাতৰ পৰা ট্ৰফিটো দিয়াৰ বাবে মই আহ্বান জনাইছো। আমি প্ৰাইজখিনিও দি দিছো। তো যদি প্ৰথম স্থান অধিকাৰ কৰা দলৰ দলপতিগৰাকীয়ে যদি ব্যথাৰ পায়, এই ক্ষেত্ৰতে তেখেতক কোৱাৰ বাবে আহ্বান জনাইছো। আমাৰ টিমৰ ফালৰ পৰা আমি হাবলাখাত ৰাইজক অশেষ ধন্যবাদ। আজি সুন্দৰভাৱে খেলখন তেখেতলোকে পাতিলে আৰু তেখেতলোকৰ ছাপৰ্টত আমি খেলিব আহিছো আৰু খেলি বহুত ভাল লাগিলে। ইয়াতে বহুত ৰাইজে ছাপৰ্ট কৰিছে আৰু ৰাইজে ছাপৰ্টৰ কাৰণে আমিও খেলি ভাল পালো। এনেকে যাতে ৰাইজে ছাপৰ্ট কৰি থাকে আৰু আগন্তুক বছৰতো আমি তেনেকে খেল পাতিলে আহিম আশা কৰো আৰু আমি ইয়াতকৈ আৰু ভাল খেল দেখাম বুলি আশা কৰিছো। ধন্যবাদ। ধন্যবাদ জনাইছো দলৰ দলপতিদেৱক আৰু সঁচাকে সুন্দৰ খেল পৰিৱেশন কৰিছে আমাৰ এই পশ্চিম হাবলাখাত। যিবোৰ শুভাকাংক্ষী, যিবোৰ প্ৰতিযোগী, যিবোৰ ৰাইজ তথা মৰমৰ ভাইটি ভণ্টিহঁতে এই খেলত আহি আমাক উৎসাহ উদ্দীপনা প্ৰেৰণা যোগাইছিলে। আমি আজিৰ এই অন্তিমখনত আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ এই খেলৰ পৰিসমাপ্তি হোৱা বুলি ঘোষণা কৰিছো। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমাৰ পশ্চিম হাবলাখা যুৱ মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা ডে নাইট ভলীবল প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে আমাৰ হাবলাখা টিমে। তো দলপতিজনে কিবা ক'ব বা মূল্যৱান ভাষণ ৰাখিব, অলপ আমি শুনি লওঁ। পোনপ্ৰথমে আমি পশ্চিম হাবলাখাতক অশেষ ধন্যবাদ কৰিলোঁ। তেখেতলোকে আমাক ইয়াতে আমন্ত্ৰণ কৰিলে খেলৰ কাৰণে আৰু তেখেতলোকৰ
কমিটিৰ হৈ আজি এই খেলখন আমি প্ৰদৰ্শন কৰিলোঁ আৰু তাতে আমি বিজয় লাভ কৰিছোঁ আৰু ৰাইজেও বহুত ধৰণৰ ছাপোৰ্ট পালোঁ আৰু বহুত ক্ৰাউড থকাৰ কাৰণে আমাৰো খেলি ভাল লাগিলে আৰু এনেকেই ক্ৰাউড থাকিলে আমাৰ প্লেয়াৰ আৰু খেলিম আৰু এনেকেই খেল পাতি থাকিলে আমি আগত বছৰলৈ আকৌ আহিম। ধন্যবাদ। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া মই প্ৰথম স্থান দখল কৰা আমাৰ হাবলাখা টিমৰ প্লেয়াৰসকলক ভিডিঅ' কৰি দেখুৱাই আছোঁ। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া মই আমাৰ দৰ্শকসকলক ভিডিঅ' কৰি দেখুৱাই আছোঁ। ইয়াত আমাৰ হাজাৰ হাজাৰ দৰ্শক আহিছে আৰু দৰ্শকসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। শেষত মই নিজেও ট্ৰফিটো হাতত লৈ খেলুৱৈসকলৰ লগত ভিডিঅ' কৰিলোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই। থেংক ইউ, বাই বাই, টাটা।